নমস্কাৰ বন্ধু বান্ধৱীসকল। এটা বিশেষ কালি এটা সাংঘাতিক ধৰণৰ অভিজ্ঞতা হ'ল অৱশ্যে মহানগৰীত। এইটো যে প্ৰথম তেনে অভিজ্ঞতা এনেকুৱা নহয়, আগে পিছে তেনেকুৱা অভিজ্ঞতা পাইছোঁ মই, যিহেতু মই বাছে চাছে ঘূৰি ফুৰা মহিলা, গতিকে এনেকুৱা কিছুমান পৰিস্থিতি পাওঁ। কালি তেনেকৈ পাই পেলাই অতিষ্ঠ হ'লোঁ। অতিষ্ঠ হৈ পেলাই আগতেও তেনেকৈ মই ফোন কৰি পেলাই ফোনত পোৱা নাই কাক। এইবাৰো মানে যোৱাকালি অৰ্থাৎ 23 তাৰিখ ছেপ্টেম্বৰৰ 2024, 23 তাৰিখ সোমবাৰ, মই ঘৰত ৰাতিপুৱা ব্ৰেকফাষ্ট কৰাৰ পিছত ভাবিলোঁ কিবাকিবি এইবোৰ চিলাই কৰোঁ। পূজাও আহি পাইছেহি, ব্লাউজবোৰ টান হৈ গৈছে, অকণমান অলপ ঠিক কৰোঁ বুলি ভাবি পেলাই মেচিনটো উলিয়াই ল'লোঁ। মেচিনটো উলিয়াই লোৱাৰ পিছত দেখিলোঁ যে সূতাবোৰ ছিঙি গৈছে আৰু মেচিন তেলটো শেষ হৈ গ'ল। গতিকে মই ভাবিলোঁ মেচিন তেল এটা কিনি আনোঁ, যিহেতু গণেশগুৰিখন একেবাৰে ওচৰতে আমাৰ। পটককৈ ওলাই গ'লোঁ আৰু বেগটোতে মোবাইলটো ভৰাই। চিনাকি ৰিক্সাৱালাবোৰো চিনাকি, গতিকে ঘৰৰ বাহিৰতে থাকে ৰিক্সাখনত উঠি গ'লোগৈ। গৈ পেলাই ঘপককৈ দেখিলোঁ যে ৰিক্সাত পইচা দিব সময়ত দেখিছোঁ যে পইচা মানে খুচুৰা একেবাৰে নবৰালোৱেই। 500 টকাটো দিছোঁ, তেখেতে মানে খুচুৰা নাই আৰু চিনাকি ৰিক্সা যিহেতু, সেইকাৰণে মানে তেখেতে ক'লে পিছত দিলেই হ'ব। গতিকে ওলাই গুচি গ'লোঁ। গুচি গৈ পেলাই তাতে কি হ'ল, গণেশগুৰিতে মানে 5গৰাকীমান মানে দেই, এই যে হিজৰাবিলাক কিবা ট্ৰান্সজেণ্ডাৰ নে কি বুলি কয় আজিকালি, তেওঁলোকৰ মানে বেলেগ বেলেগ ঠাইত আৰু দেই। মই BK টাৱাৰলৈকে গৈছোঁ, গণেশগুৰি BK টাৱাৰৰ পৰাই বস্তুটো কিনি মই ঘৰলৈ আহিম। ঠিক সেইখিনিতে আৰু পূজা য'ত মানে আয়োজন কৰিছে সেইখিনিতে এগৰাকী বেলেগ বেলেগ জেগাত আৰু দেই। এবাৰ সেই ৰাস্তাটো পাৰ হওঁতে তাত এগৰাকী পাইছোঁ, এগৰাকী এইখিনিত পাইছোঁ, এগৰাকী, তেনেকৈ 5গৰাকী 6গৰাকীমান ট্ৰেন্সজেণ্ডাৰ দেই। আৰু এনেকুৱা দিগদাৰ দিছে, একে যেন হেঁচা মাৰি ধৰিব তেনেকুৱা ধৰণৰ কৰে। মানে লাষ্টত যেতিয়া মানে ঘূৰি আহোঁতে যেতিয়া এগৰাকী মানে তলত, মই তেতিয়া জানেই মোক খুচুৰা ৰিক্সাত দিবলৈকে মই নাপালোঁ পইচা, আৰু মই পইচা দিবলৈ মন নকৰোঁ এইকাৰণে যে তেওঁলোকে ইমান স্বাস্থ্যৱান, আমাতকৈ বেছি স্বাস্থ্যৱান তেওঁলোকে কাম কৰিব কি নোৱাৰে। আজিকালি তেওঁলোকৰ কাৰণে বহুত সুবিধা দিছে গভৰ্ণমেণ্টে, বহুত সুবিধা দিছে। গতিকে তেওঁলোকে ডাঙৰ ডাঙৰ অফিচাৰো হৈছে। আজিকালি মেকআপ চেকআপ এসোপা আঁকি পেলাই হাতখন পাতি দিলে আমি পইচা দিয়া, সেইটোতো কথা নহয় জানো। তাৰপিছত মই একোৱে কোৱা নাই তেখেতক, একোৱে কোৱা নাই এগৰাকীকো, কিন্তু মানে মোক মানে কেনেকুৱা দিগদাৰ দিছে, অকল মোকেই নহয় চবকে দিগদাৰ দিছে। কিন্তু মই অতিষ্ঠ হৈ গ'লোঁ, কাৰণ মই কিছুমান মানে মনে থাকিব নোৱাৰোঁ বেলেগৰ দৰে, বা মনে সহ্য কৰি পইচাটোও দি থৈ যাব নোৱাৰোঁ। মোৰ ওচৰত যিহেতু পইচাও নাছিলে, খুচুৰা পইচা। তাৰপিছত মই মানে লাষ্টত এগৰাকী মানে এনেকুৱা বেয়া কৰিছে যেন হেঁচা মাৰি যেন মোক লদিয়াই পেলাব। তেতিয়া মই উপায় নাপাই হেৰিলৈ মাৰিলোঁ, মোৰ চিটি হেল্পলাইন এনেকুৱা ধৰণৰ ফোন নাম্বাৰ মানে আছিলে দেই। মই আপোনালোকক জনাইছোঁ ৰ'ব কোনটো ফোন নাম্বাৰত মাৰিছোঁ। মই ফোন নাম্বাৰত মাৰিছোঁ হেল্পলাইন নাম্বাৰ এটা, চিটি পুলিচ হেল্পলাইন বুলি, মানে এবাৰ CM তেখেতে দিছিলে নেকি, ক'ৰবাত পাই পেলাই মই থৈ দিছিলোঁ, 6026901246। এইটোত মাৰিলোঁ, কোনো মানে ৰিপ্লাই নাই। 100ত মাৰিলোঁ, কোনো ৰিপ্লাই নাই। তাৰপিছত ইণ্টাৰনেটত চালোঁ যে দিছপুৰ থানাৰ মানে ফোন নাম্বাৰটো চালোঁ, তাত পালোঁ 9435027424। তাত মাৰিলোঁ, এজনে ৰিচিভ কৰিলে, কৈ পেলাই মই বোলো নে দিছপুৰ থানা নেকি বাৰু, নহয় বুলি ক'লে, আকৌ থৈ দিলোঁ। মই তেতিয়া ভাবিছোঁ যে আজি যদি মোক তেওঁলোকে মাৰিও পেলাই ক'ৰবালৈ টানি নি পেলাই, তেতিয়াও মানে মই সহায় পাবলৈ নাই। চিটিত, এই গুৱাহাটী মহানগৰীত আমি ইমান নিৰাপত্তাহীনতাত ভুগিছোঁ। সেইটো কথা বাৰু বাদ দিলোঁ। মই ঘৰলৈ আহি পেলাই মই এওঁক কথাটো ক'লোঁ, যদিও মানে ইমান ডাঙৰ কথা নহয় বুলিয়েই থ'লোঁ। যেতিয়া নিউজটো চাইছোঁ, নিউজত পাইছোঁ যে কি হ'ল, এই যে সেই একেটা জেগাতে, কিন্তু মই যিটো জেগাত মানে মই চাফাৰ কৰিছিলোঁ, এই ট্ৰেন্সজেণ্ডাৰ কেইগৰাকীয়ে মোক মানে একদম হেঁচা মাৰি ধৰাৰ নিচিনা দিগদাৰ দিছিলে, সেই একেটা ঠাইতে মানে নিউজত পাইছোঁ যে এহাল বাইক লৈ আহিছে, আহি পেলাই বাইক ৰখাই মহিলাগৰাকীয়ে বাইকত আছে আৰু মানুহজনে উঠি গৈ পেলাই সেই এইটো পাৰ্কিঙৰ পৰা বাইক চুৰ কৰিবলৈ ইফালে সিফালে মানে চেষ্টা কৰি থাকোঁতে
সচেতন ৰাইজে আহি পেলাই ধৰিলে, ধৰি পেলাই সোধা পোছা কৰাত তেওঁ মানে পিষ্টল দেখুৱাই দুইটা পলাই গুচি গ'ল। এই যে ভাইটি দুজনে কিন্তু মোক দেখিছিলে তেতিয়া, যে মোক যে দিগদাৰ দিছে, তেতিয়া মই ভাইটি দুজনক কৈছোঁ, ভাইটি এজনে কৈছে, হয় দেই এওঁলোকৰ পৰা উপায় নাইকিয়া হৈছে, এনেকৈ কৈছে। এই পাৰ্কিঙৰ পইচা লোৱা ভাইটি এজনে, পইচা লোৱা হয়নে নাজানো, তাত থিয় হৈ আছিলে। তেতিয়া মই কৈছোঁ, অকল ময়ে বোলো চিঞৰি থাকিম নেকি তোমালোকৰ চব কথাতে, যে এইটো নহ'ব এইটো হ'ব? তোমালোকেওতো প্ৰতিবাদ কৰিব লাগে ন, তোমালোকেওতো ক'ব লাগে ন গভৰ্ণমেণ্টক, তোমালোকেওতো পুলিচক ক'ব লাগে ন, এইটো অসুবিধা হৈছে, মানুহক দিগদাৰ দিছে, তোমালোকে কিয় নোকোৱা? তাকেই বোলে জানেনে বাইদেউ, বৰ দিগদাৰ কৰি থাকে ইহঁতে। এনেকৈ কৰি পেলাই মই আৰু গুচি আহিলোঁ ঘৰলৈ। গুচি আহি পেলাই যেতিয়া দেখিছোঁ যে ৰাতি এয়াই হৈছে, কিন্তু দিছপুৰ থানাই ইচ্ছা কৰিলে কিন্তু সেই হালক একেদিনাই ধৰিব পাৰে, কাৰণ বহুত মানুহ আছিলে তেতিয়া, আৰু কোনোবাই নহয় কোনোবাই নিশ্চয় ফোন নাম্বাৰটো নোট কৰি থৈছে। তেওঁলোকে যদি হেৰি কৰি দিয়ে যে এই ঘোষণা কৰি দিয়ে যে যোনে এই হালৰ এই বাইকখন লৈ পেলাই যে পলালে, পিষ্টল দেখুৱাই পলালে, সেই পিষ্টল দেখুওৱা বাইক লৈ যোৱা হালৰ যদি বাইকৰ নাম্বাৰটো যোনেই দিব তেওঁক পুৰস্কৃত কৰিব পৰা হ'ব বুলি 10,000 টকাও যদি কোনোবাই পুৰস্কৃত কৰিম বুলি দিয়ে, আৰু ঠিকনা গুপুত ৰখা হ'ব বুলি যদি দিয়ে, কোনে নিদিব তেওঁলোকৰ এড্ৰেছ? কাৰণ সেইটো সময়ত গোটেই মানুহ ভৰি আছে, টিভিটো দেখাই আছে যে মানুহহাল কেনেকৈ পিষ্টল উলিয়াইছে, কেনেকৈ পলালে, চব দেখাই দিছে, মানুহে চব দেখুৱাই দিছে টিভিত। সৎ হেৰি লাগিব ন, মানুহক নিৰাপত্তা দিয়াৰ সৎ ইচ্ছাও লাগিব, নহয় জানো? মই এইটো নাই কোৱা যে চিটি পুলিচ ব্যৰ্থ, কিন্তু আমি কিছুমান মানে অলপ চেঞ্জ হ'ব হ'ল, অলপ চিৰিয়াছ হ'ব হ'ল, আমাৰ নিৰাপত্তাহীনতাত ভুগিব লগা অৱস্থা হৈছে। এনেকুৱা হৈছে আমাৰ অসমত আজিকালি, অসমখন ইমান শান্তি আছিলে, সেইকাৰণে মই কথাটো জনালোঁ আপোনালোকক। নমস্কাৰ, আজিলৈ ইমানেই। আপোনালোক সকলো সজাগ হোৱা উচিত, অকল মই নহয়, সকলো সজাগ হোৱা উচিত। যেনেকৈ ধৰক টয়লেট নাই, ইমান দুৰ্গন্ধ আছিলে তাত, এই ফ্লাইঅভাৰৰ তলত ইমান দুৰ্গন্ধ। মই যেনিবা ক'লোঁ মোৰ কোৱাৰ কাৰণেই দিছে বুলি মই নকওঁ, কিন্তু আপোনালোকেও ক'ব লাগে, তেনেকৈ আপোনালোকেও হুলস্থুল লগাব লাগে যে এইখিনি ইমান টয়লেটৰ লেতেৰা গোন্ধ হৈছে, কি কৰিব, এনেকুৱা কিবা কৰিব লাগে। কিন্তু এতিয়া টয়লেট এটা বনাই দিছে ধুনীয়াকৈ। ঠিক তেনেকৈ এতিয়া খুব দৰকাৰ হৈছে এই যে বেলতলাৰ বজাৰত, এই গাঁৱৰ পৰা আহে বুঢ়া মানুহবিলাক, ইমান দুখ লাগে। বুঢ়া মানুহবিলাক অকণমান এই কেইটামান কল, কেইটামান কচু কেইডালমান, কুঁহিয়াৰ অকণমান বাৰী লৈ আহি পেলাই বহেহি। তেওঁলোকে পেচাব কৰিবলৈ জেগা অকণমান নাপায়, টয়লেট কৰিবলৈ জেগা অকণমান নাপায়, ইমান দুখ লাগে। কিন্তু GMC কিন্তু ঠিকেই উঠায়, তেওঁলোকৰ পৰা কিন্তু সপ্তাহ পইচাটো ঠিকেই উঠায়, কিন্তু তেওঁলোকক অন্ততঃ পেচাব কৰা জেগা অকণমান নিদিয়ে, টয়লেট কৰা জেগা অকণমান নিদিয়ে, ইমান দুখ লাগে দেখিলে। আজিলৈ ইমানতে সামৰিছোঁ, নমস্কাৰ।